Welcome to my YouTube channel, K Production Boro News. আজি খালিংদুৱাৰ সমষ্টিৰ অন্তৰ্গত পানীপুটা 161 নং পানীপুটা LP স্কুলৰ যিটো ভোট কেন্দ্ৰ, ইয়াৰ ভোট কেন্দ্ৰৰ কমিটি গঠন কৰা হৈছে। আমাৰ খালিংদুৱাৰ সমষ্টিৰ তেখেত বলৰাম চাহাদেৱ আৰু ST মোৰ্চাৰ প্ৰেসিডেন্ট পদ্মকান্ত বড়োদেৱৰ উপস্থিতিত লগতে ওদালগুৰি জিলা মাইনৰিটি মৰ্চাৰ সভাপতি তেখেতৰ উপস্থিতিত আজি ভোট কেন্দ্ৰৰ সমিতি গঠন কৰা হৈছে। মই এতিয়া যাব বিচাৰিছোঁ আমাৰ যেটো ST মোৰ্চাৰ সভাপতি ডাঙৰীয়া তেখেত পদ্মকান্ত বড়োৰ ওচৰলৈ। আপোনালোকে আগন্তুক নিৰ্বাচনৰ কাৰণে BTC নিৰ্বাচনৰ কাৰণে যেটো ভোট কেন্দ্ৰত কমিটি গঠন কৰা হৈছে, আজি ফাৰ্ষ্ট নহয় জানো? আজি ফাৰ্ষ্ট হিচাপে আপোনালোকে কি পদক্ষেপ ল'ব বিচাৰি আছে? আমি বিজেপি দলে নিজাববীয়াকৈ আমি এবাৰ 2020 চনৰ যেটো BTD নিৰ্বাচন পৰিষদীয় নিৰ্বাচন সেইটো সম্পূৰ্ণভাৱে আমি নিজাববীয়াকৈ প্ৰতিদ্বন্দ্বিতা কৰিম। তাত মানে আমাৰ পূৰ্ণ আস্থা আৰু ৰাইজৰ মানে পূৰ্ণ সহযোগিতা আছে। তেনেস্থলত আমাৰ মানে আমি নিজাববীয়াকৈ আমি নিৰ্বাচিত উপনীত হ'ব পাৰিম বুলি ক'লে আমাৰ দৃঢ় বিশ্বাস। আৰু সেই সূত্ৰে আমি খালিংদুৱাৰ সমষ্টিৰ ভোট কমিটিসকল সক্ৰিয়ভাৱে আমি কমিটিবিলাক গঠন কৰা হৈছে। দেখিছোঁ আপোনালোকৰ BJP আৰু AGP BPFৰ লগত এলায়েন্স আছে। এলায়েন্স থকা সত্ত্বেও আপোনালোকৰ BJP কেন্দ্ৰীয় সমিতিৰ পৰা আৰু ৰাজ্য সমিতিৰ পৰা এতিয়ালৈ এলায়েন্সতে আছে আৰু এলায়েন্সটো এৰি দিয়া নাই। তেনে ক্ষেত্ৰত আপোনালোকে BTDত ইলেকশ্যন খেলাৰ সম্ভৱ হ'বনে? এইটো সময়ত ক'ব পৰা যাব, কিন্তু আমি সদ্যহতে আমি নিজাববীয়াকৈ পাৰ্টি থিয় কৰাম বুলি ক'লে আমাৰ ৰাইজে সিদ্ধান্ত দিছে আৰু আমিও BJP দলে সেইটোকে আমি বিবেচিত কৰিছোঁ। খালিংদুৱাৰ সমষ্টি হিচাপে আপুনি কি ক'ব? আপুনি BJPৰ ফালৰ পৰা একপক্ষীয় প্ৰতিদ্বন্দ্বিতা কৰাটো আপুনি কামনা কৰিব নে এলায়েন্সতে প্ৰতিদ্বন্দ্বিতা কৰিব? হয়, চাওঁ, আমি বহুদিন আগৰ পৰাই আমি সেইটো প্ৰস্তুতি কৰি পেলাই আহিছিলোঁ। এতিয়া BJP পাৰ্টিৰ এতিয়া ৰাইজে বিচৰা হিচাপে আগতেও বিচাৰিছিলে আৰু ৰাইজৰ এই জৰিয়তেই আমাৰ BPFৰ লগত যিটো মিত্ৰতা হৈছিলে, এই মিত্ৰতাত আমাৰ কমলী বাইদেউক দিয়া হৈছিল আৰু কমলী বাইদেউ আধাতকৈ বেছি পালে আমাৰ BJP পাৰ্টিৰ পৰা। গতিকে আমি ৰাইজৰ কথাত বা ৰাইজৰ অনুক্ৰমে আমি নিজাববীয়াকৈ BJP পাৰ্টি উৎক্ষেপ কৰিম বুলি পেলাই আমি ভাবিছোঁ আৰু চৰকাৰৰ ফালৰ পৰাও সেইটো আমাক দিছে। এই 40টা পৰিষদীয় নিৰ্বাচনত বেলেগকৈ আমাৰ জনতা পাৰ্টিৰ ফালৰ পৰা এটা প্ৰতিদ্বন্দ্বিতা কৰাৰ আমাৰ সম্পূৰ্ণ প্ৰস্তুতি হৈ আছে। আগন্তুক নিৰ্বাচনত যেতিয়া এলায়েন্সত BJP AGP আৰু BPFে প্ৰাৰ্থী প্ৰদান কৰিব, এজনেকে প্ৰদান কৰিব, BJP ফালৰ পৰাও হ'ব পাৰে, AGPৰো হ'ব পাৰে বা BPFৰো হ'ব পাৰে। তেনে ক্ষেত্ৰত আপুনি এজন প্ৰাক্তন সভাপতি ভেৰগাঁও জিলাৰ জেনেৰেল ছেক্ৰেটাৰী আপুনি খালিংদুৱাৰ সমষ্টিৰ, তেনেস্থলত আপুনি খালিংদুৱাৰৰ যিটো আগন্তুক BTC নিৰ্বাচন, সেই BTC নিৰ্বাচনত একপক্ষীয়ভাৱে প্ৰতিদ্বন্দ্বিতা কৰাটো বিচাৰে নে এলায়েন্সত বিচাৰে? ধন্যবাদ। আমি ভাৰতীয় জনতা পাৰ্টি একপক্ষীয় হিচাপে নিৰ্বাচনটো আমি বিচাৰোঁ। এতিয়া কেন্দ্ৰ লগতে বা ৰাজ্য চৰকাৰৰ লগতে BPF বা AGPয়ে মিত্ৰতা গঠন কৰিছে, সেইটো বেলেগ বস্তু। কিন্তু পৰিষদীয় নিৰ্বাচনত আমি একপক্ষীয়ভাৱে আমি নিৰ্বাচন কৰাৰ কাৰণে বদ্ধপৰিকৰ। আমি যাৰ কাৰণে আমি প্ৰস্তুতি এতিয়ালৈ চলাই আছোঁ। আমাৰ সাংগঠনিক স্থিতি বহুত মজবুত। ফিল্ডত আহি এইকাৰণে বিৰাট ভাল লাগে। মই বৰ্তমান খালিংদুৱাৰ সমষ্টি নিৰ্বাচনী সহকাৰী প্ৰভাৰী হিচাপে নিযুক্তি দিয়া হৈছে। মই এইটোৰ কামৰ কাৰণে আজি এই পানীপুটা অঞ্চলত আহি উপস্থিত হৈছোঁ।